বন্ধ বন্ধ লগা মোমাই দেউলৈ বুলিয়ে কলম। আজি বহুদিন হ'ল তোমাৰ খবৰ নোপোৱা। নিশ্চয় কুশলে আছা। হয়তো তুমি আগতকৈ ব্যস্ত হ'লা। মায়ে প্ৰায় কোৱা শুনো, আজিকালি ভাইটি জাগিৰোডত থাকে নহয়। সি কামৰ পৰা আহিলে আহিব চাগে এপাক। আমিতো সময়মতে যাবই নোৱাৰো। তোমাক কিন্তু মই বেয়া পাইছো মামা। ইমান দিনে অহা নাই তুমি। মামা, এইবাৰ তুমি আহিলে কিন্তু দুদিনমান থকাকৈ আহিবা। তোমাৰ লগত অতিবাহিত কৰা সময়খিনিয়ে সুকীয়া মামা। লগত পৰখিবাই থাকিও যেন বহুত ডাঙৰ কিবা এটা কৰি আছো তেনে অনুভৱ হয় মামা। কিয় জানা? কাৰণ মোৰ কাষত ৰৈ থকাজন এজন বিন্দাস মামা। আমাৰ সকলোবোৰ কথা বুজি পোৱা এজন মামা। বুজিটো পাবই লাগিব মামা। কাৰণ তুমি আন মামাৰ দৰে নহয়। তুমি নিস্বাৰ্থ মামা। এই ভাগিনবোৰৰ সঁচা মামা। তুমি কিন্তু আগৰ দৰে ইমান কষ্ট নকৰিবা। অৱশ্যে কৰিবও লাগিব। ভাল কিবা এটা খাবলৈ লওঁতে মাহঁতে বা কেনেকৈ খাইছে, দেউতাৰ বা গা এতিয়া কেনে আছে, এইবোৰ বেছিকৈ চিন্তা কৰি নাথাকিবা। তুমি সফল হ'ব লাগিব মামা। তুমি দিয়া পুৰণি চিঠি কেইখন এতিয়াও পঢ়ি থাকো মামা। তোমাৰ নিভাঁজ মৰমবোৰ সেইবোৰৰ মাজতেই বিচাৰি পাওঁ। জানা মামা, মায়ে প্ৰায়ে বাটলৈ চাই থাকে। কিজানি ডাকুৱালজনে ভাইটিৰ নতুন চিঠি এখন আনি। দেউতাই কৈছে তুমি আহিলেহে বোলে সৰু পুখুৰীত ৰহিছিলো। হেৰি নহয়, মায়ে তোমালৈ এইবাৰ ডাঙৰ ফুলৰ গামোচা এখন বৈছে। তুমি কিন্তু আহিবা দেই মামা, নহাকৈ নাথাকিবা।